লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ এটা জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 6 ফেব্ৰুৱাৰী পূৰ্বে কৰক আপুনি আবেদন কি চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে সবিশেষ এই মুহূৰ্তত এই খবৰৰ জৰিয়তে আমি জনাব বিচাৰিছো যে লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত ইছা নিউজৰ দৰ্শকসকলক আমি জনাই আছো সরকারি চাকরির বিজ্ঞাপন প্রকাশ করা হয়েছে সরকারি চাকরির বিজ্ঞাপন পুনরবার জানাইছো 6 ফেব্রুয়ারি পূর্বে করক আবেদন ফরেস্ট গ্রেড 1 বাবে 264টা পদ মুকলি করা হয়েছে ফরেস্ট গার্ডৰ বাবে 1226টা পদ মুকলি করা হয়েছে এএফপিএফ কনিষ্টবলৰ বাবে 981টা পদ মুকলি কৰা হৈছে ড্ৰাইভাৰ কনিষ্টবলৰ বাবে 36টা পদ মুকলি কৰা হৈছে ড্ৰাইভাৰৰ বাবে 142টা পদ মুকলি কৰা হৈছে এমুহূৰ্তত জনাই আছো এই খবৰ ইছা নিউজৰ দৰ্শকসকলক যে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ যে পুনৰবাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে শীঘ্ৰে আপুনি আবেদন কৰিব পাৰে অবিশেষ খবৰ এই মুহূৰ্তত জনাই আছো পুনৰবাৰ জনাইছো ফৰেষ্ট গ্ৰেড 1 বাবে পদ মুকলি কৰা হৈছে ফৰেষ্ট গাৰ্ডৰ বাবে পদ মুকলি কৰা হৈছে সমান্তৰালকৈ এএফপিএফ কনিষ্টবলৰ বাবে মুকলি কৰা হৈছে পদ এনে ধৰণৰ কেইবাটাও বিভাগ ড্ৰাইভাৰ কনিষ্টবলৰ বাবে পদ মুকলি কৰা হৈছে কেইবাটাও বিভাগত পদ মুকলি কৰি দিয়া হৈছে গতিকে শীঘ্ৰে আপুনি আবেদন কৰক কেতিয়া কোড কেনেকৈ আপুনি আবেদন কৰিব লাগিব সবিশেষ এই মুহূৰ্তত এই খবৰৰ জৰিয়তে আমি জনাই আছো নিজৰ দৰ্শকসকলৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত যে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ পুনৰবাৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে সবিশেষ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো যেটো দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাইছো যে লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ জৰুৰী খবৰ সরকারি চাকরির বিজ্ঞাপন প্রকাশ করা হয়েছে 6 ফেব্রুয়ারি পূর্বে করক আবেদন 6 ফেব্রুয়ারি লাস্ট ডেট হিসাবে গণ্য করা হয়েছে ফরেস্টার গ্রেড 1 বাবে 264টা পদ মুকলি করা হয়েছে ফরেস্ট গার্ডৰ বাবে 1226টা পদ মুকলি করা হয়েছে এএফপিএফ কনিষ্টবলৰ বাবে 981টা পদ মুকলি কৰা হৈছে ড্ৰাইভাৰ কনিষ্টবলৰ বাবে 36টা পদ মুকলি কৰা হৈছে ড্ৰাইভাৰৰ বাবে 142টা পদ মুকলি আৰু সেয়ে আপুনি 6 ফেব্ৰুৱাৰীৰ পূৰ্বে আবেদন কৰক এই পদসমূহৰ বাবে ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক জনাই যাম যে কেতিয়া অনুষ্ঠিত হ'ব পৰীক্ষা এই সন্দৰ্ভত আমি সবিশেষ আপোনালোকক জনাই যাম কিন্তু আবেদনৰ শেষ তাৰিখ ইতিমধ্যে দিয়া হৈছে 6 ফেব্ৰুৱাৰী পূৰ্বে আপুনি আবেদন কৰক আৰু এই সুযোগ আপুনি গ্ৰহণ কৰক মুহূৰ্তত ইছা নিজৰ দৰ্শকসকলক সবিশেষ খবৰ আমি জনাই আছো যে বিভিন্ন কেইবাটাও বিভাগত খালী পদ পূৰণৰ বাবে ইতিমধ্যে চৰকাৰে মুকলি কৰি দিছে গতিকে শীঘ্ৰে আপুনি এই পদসমূহত আবেদন কৰিব পাৰে ৰাজ্যৰ লাখ লাখ নিবনুৱাই আবেদন কৰিব পাৰে এই পদসমূহৰ বাবে প্ৰতিগৰাকী নিবনুৱাৰ বাবে এটা সুখবৰ মুহূৰ্তত জনাই আছো এই খবৰৰ জৰিয়তে প্ৰতিগৰাকী নিবনুৱাৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত ইছা নিউজৰ দৰ্শকসকলক দি আছো যে চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে গতিকে পুনৰবাৰ জনাইছো যে 6 ফেব্ৰুৱাৰীৰ পূৰ্বে আপুনি আবেদন কৰক মুহূৰ্তত জনাই আছো সবিশেষ খবৰ যে লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে জৰুৰী খবৰ
চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে 6 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰক আবেদন ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে 264টা পদ মুকলি কৰা হৈছে ফৰেষ্ট গাৰ্ডৰ বাবে 1226টা পদ মুকলি কৰা হৈছে AFPF কনিষ্টবলৰ বাবে মুকলি কৰা হৈছে 981টা পদ ড্ৰাইভাৰ কনিষ্টবলৰ বাবে 36টা পদ মুকলি কৰা হৈছে ড্ৰাইভাৰৰ বাবে 142টা পদ মুকলি কৰা হৈছে গতিকে শীঘ্ৰেই কৰক আপুনি আবেদন আৰু পুনৰবাৰ সুযোগ গ্ৰহণ কৰক চৰকাৰী চাকৰি লাভ কৰাৰ